প্রথম কোশ্চিন, তাবাকাত ই নাসিরি গ্রন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে মিনহাজ উদ্দিন চিৰাজ। নেক্সট কোশ্চিন, গৌড় ৰাজ্য ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল কমতা ৰাজ্যত। নেক্সট কোশ্চিন, কোনে খান বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ল নীলধ্বজ। নেক্সট কোশ্চিন, সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসনকৰ্তাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল বখতিয়াৰ খিলজী। নেক্সট কোশ্চিন, কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1189 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন, চুতীয়াসকলৰ শেষজন ৰজাৰ নাম কি? ইয়াৰ উত্তৰ হ'ল নিত্যপাল বা নীতিপাল। নেক্সট কোশ্চিন, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে? ইয়াৰ উত্তৰ হ'ল কুৱাজ বা কম্বজ। নেক্সট কোশ্চিন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ল বিশ্বসিংহ। নেক্সট কোশ্চিন, নৰনাৰায়ণৰ আচল নাম কি? ইয়াৰ উত্তৰ হ'ল মল্লদেৱ। নেক্সট কোশ্চিন, চিলাৰায়ৰ আচল নাম কি? ইয়াৰ উত্তৰ হ'ল শুক্লধ্বজ। নেক্সট কোশ্চিন, নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ল চুক্লেনমুং। কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল শংকলা। চিলাৰায় কাৰ হাতত বন্দী হৈছিল? ইয়াৰ উত্তৰ হ'ল চুলেইমান কোৰৰানী। নেক্সট কোশ্চিন, কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1581 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন, কোছাৰী ৰাজ্য ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল দিখৌৰ পৰা কলংলৈকে। নেক্সট কোশ্চিন, কোছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল হিড়িম্বাপুৰ। নেক্সট কোশ্চিন, কেতিয়া আহোম শাসন আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ল 1228 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন, প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ল চুকাফা। নেক্সট কোশ্চিন, আহোমসকল কোন নৃগোষ্ঠীয় লোক? ইয়াৰ উত্তৰ হ'ল টাই মংগোলীয়। নেক্সট কোশ্চিন, বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল টাই আহোম। নেক্সট কোশ্চিন, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ল প্ৰায় 600 বছৰ। নেক্সট কোশ্চিন, আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰকান্ত সিংহ। নেক্সট কোশ্চিন, কোন স্বৰ্গদেউ প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল জয়ধ্বজ সিংহ। নেক্সট কোশ্চিন, অসমীয়া ভাষাত বুৰঞ্জী লিখাটো প্ৰথম স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ল স্বৰ্গনাৰায়ণ। কোন স্বৰ্গদেউ বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰ হ'ল চুতেনফা।